हेलो गाइज स्वागतम जानाइছো আপোনালোকক মোৰ ইউটিউব চেনেল এণ্ড ফেচবুক পেজ চাইনাজ ৱৰ্ল্ডৰ আন এটি ভিডিঅ'লৈ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ যিহেতু ঈদ আহিয়ে আছে, ঈদলৈ আৰু বেছি দিন নাই। গতিকে ঈদৰ প্ৰিপাৰেশ্যন আৰম্ভ হৈ গৈছে অলৰেডি। আৰু বতৰটো বহুত বেয়া, বৰষুণ দি আছে, বৰষুণ একেবাৰে নেৰানেপেৰা বৰষুণ। কাম কৰাত অকণমান প্ৰব্লেম হৈছে বাৰু, হ'লেও অকণমানকৈ ঈদৰ প্ৰিপাৰেশ্যনটো কৰিবই লাগিব নহয় জানো। এতিয়া মইনো কেনেদৰে ঈদৰ প্ৰিপাৰেশ্যন কৰিছোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ঈদত যিহেতু গোটেই এনেকুৱা এটা বস্তু ৰৈ নাযায় যিটো বস্তু চাফা কৰা নাযায়, আৰু এনেকুৱা এখন কাপোৰ ৰৈ নাযায় যিখন কাপোৰ ধোৱা নাযায়। মানে সেইবাবে প্ৰব্লেম হৈছে বহুত, ভালদৰে কামবোৰ কৰিব পৰা নাই। তথাপিও তাৰে মাজে মাজে কৰি আছোঁ আৰু কৰি থকা গৈছে। গতিকে চাই থাককচোন ভিডিঅ'টো মইনো কি কৰোঁ। আৰু আজি যাম বজাৰলৈ, ঈদৰ বজাৰ কৰিবলগীয়া আছে। অকণমান দেৰিকৈ বজাৰলৈ যাম আৰু সেয়াও আপোনালোকক দেখুৱাম মইনো কি বজাৰ কৰিলোঁ, ক'ত গ'লোঁ। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকক। কাপোৰবোৰ এনেদৰে মেচিনতে দি দিছোঁ, মানে এনেই ধুলে আৰু শুকাব বহুত দিগদাৰ হ'ব। বতৰটোৱে এইবাৰ বহুত বেছিয়ে দিগদাৰ দিছে। এইখিনি কাপোৰ এনেদৰে মেচিনটোত দি দিছোঁ। এইখিনি হোৱাৰ পিছত আকৌ এবাৰ দিম মেচিনটোত। এইখিনি কাপোৰ হোৱাৰ পিছত যেতিয়া আকৌ এবাৰ দিম, তেতিয়া তাৰ পাছত মই বজাৰলৈ যাম। দৌৰাদৌৰিকৈ এইখিনি কামখিনি কৰি লৈছোঁ। কামো বহুত থাকে ঘৰত ঈদৰ আগত, যিহেতু আম্মা ঘৰত থাকিব পৰা নাই, গোটেইখিনি চম্ভালিব লগা হৈছে। গতিকে দৌৰাদৌৰিকৈ এইখিনি কৰি লওঁ গোটেইখিনি কাম। তাৰপিছত মই যাম বজাৰলৈ আৰু আপোনালোককো দেখুৱাম বাৰু। এতিয়া যাবলৈ ওলাইছোঁ ঈদৰ বজাৰ কৰিবলৈ। ঈদ আহিল যিহেতু ঈদৰ বজাৰটো কৰিবই লাগিব। বতৰো বহুত বেয়া, বলকচোন। মই অকণমান বৰষুণ কমিছে, এতিয়া যাম বজাৰলৈ, আপোনালোককো দেখুৱাওঁ। মই আজি আহিছোঁ এয়া স্মাৰ্ট বজাৰলৈ। ইয়াতে বজাৰখিনি কৰোঁ বুলি ভাবিলোঁ। আৰু ৰাস্তা চাওকচোন, বৰষুণ দি একেবাৰে অৱস্থা নাই। এয়া মই গৈ আছোঁ ওপৰলৈ। বজাৰ কৰি এতিয়া আহি পালোঁ ঘৰ, আৰু এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ। তাৰপিছত পাকঘৰত লাগিব লাগে, দুপৰীয়া হৈছে। আৰু বলকচোন আপোনালোককো দেখুৱাওঁ। আৰু ঈদৰ প্ৰিপাৰেশ্যন কি কৰিলোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাই থাকক ভিডিঅ'টো। ভাইটিয়ে এনেদৰে গোটেই বজাৰবোৰ উলিয়াই দিছে। মোক কৈছে বা ভিডিঅ'টো কৰ ভিডিঅ'টো কৰ। মই এইবাবে ভিডিঅ'টো ৰাখি থৈ দিলোঁ আৰু। ঈদত কাপোৰ ধোৱা, ঘৰ চাফা কৰা, এই সকলোবোৰৰ লগতে অকণমান কিবা নাস্তা নবনালে জানো ঈদ লাগিব। গতিকে ঈদ নালাগে। গতিকে কিবা অকণমানটো বনাবই লাগিব। এইফালে মোৰ এক্সাম, পঢ়াত টাইম দিব লাগে। এইফালে আম্মাই ছুটি নাপায় স্কুলৰ পৰা, আম্মা ঘৰত থাকিব পৰা নাই। সেইবাবে অকণমান সাধাৰণভাৱে এইবাৰ ঈদটো একেবাৰে মানে কি বুলি ক'ম আৰু, একেবাৰে চিম্পুল। মানে ইমান একো কৰিব পৰা সময়ো হাতত নাই, আৰু বতৰো বহুত বেয়া। বৰষুণ নেৰানেপেৰা বৰষুণে দি আছে। আৰু এইফালে এক্সাম, পঢ়াটো মই টাইম দিব লগা হৈছে বহুত, আৰু একো কৰিব পৰা নাই ইমান একো ঈদ বুলি। তথাপি অকণমানটো কিবা এটা নকৰিলে বা নাস্তা অকণমান কিবা নবনালে ঈদ নালাগে। সেইবাবে ভাবিছোঁ অকণমান কিবা বনাওঁ। আৰু বলকচোন চাওঁ কি বনাব পাৰোঁ, পাকঘৰলৈ যাওঁ। এয়া ফাৰ্ষ্ট মই এটা কেক বনাবলৈ লৈছোঁ। এয়া 1 কাপ ময়দা লৈছোঁ মই, আৰু লৈছোঁ 1 কাপ চেনি। ভালদৰে মিক্স কৰি লৈছোঁ এইখিনি। আধা কাপ লৈছোঁ মই ৰিফাইন। এইখিনি আকৌ ভালদৰে এনেদৰে মিক্স কৰি লৈছোঁ অকণমান। ইয়াত দিছোঁ মই 2টা কণী। এনেদৰে এটা এটাকৈ কণী দুয়োটা এনেদৰে ভাঙি লৈছোঁ।
ভালদৰে এইখিনি এতিয়া মিক্স কৰি ল'ব লাগিব। বহুত সময় ফেটি থাকিব লাগে আচলতে কেক বনালে এনেদৰে। বহুত সময় ফেটাৰ পিছত ইয়াত দেখিছেনে মিশ্ৰণটো এনেদৰে মিহি হৈছে। আৰু ইয়াত দিছোঁ অকণমান বেকিং পাউডাৰ, আধা চামুচ দিছোঁ মই বেকিং পাউডাৰ। বেকিং পাউডাৰ দি এইখিনি ভালদৰে আকৌ ফেটি ল'ব লাগিব। অকণমান মই দিছোঁ ইয়াত গাখীৰ। ইয়াত গাখীৰ দি আকৌ অকণমান সময় এনেদৰে ফেটি আছোঁ। এইখিনি হৈ গৈছে। আৰু আন এটা বাতি লৈছোঁ মই, সৰু বাতি এটাত আধা কাপ ময়দা লৈছোঁ, আধা কাপ লৈছোঁ চেনি, অকণমান লৈছোঁ ৰিফাইন, আৰু অকণমান এয়া গাখীৰ লৈছোঁ। আৰু গাখীৰখিনিত মই মিক্স কৰিম ফুড কালাৰ। এয়া ফুড কালাৰ মিক্স কৰিছোঁ ধুনীয়াকৈ। মিক্স কৰি এই মিশ্ৰণটো এতিয়া দি দিম মই বাতিটোত। বাতিটোত মই দি দিছোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ব লাগিব। এইখিনি মিক্স কৰি এনেদৰে চাওকচোন, এইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে, মিহি হৈ গৈছে। এতিয়া মই কেক টিনটো ৰেডি কৰি ল'ম। ইয়াত দিছোঁ অকণমান ৰিফাইন দি ভালদৰে কেক টিনটোৰ চাৰিওফালে লগাই লৈছোঁ। এনেদৰে ইয়াত এখন পেপাৰ দি লৈছোঁ। মোৰ ওচৰত বাটাৰ পেপাৰ নাছিলে, মই নৰ্মেল পেপাৰে এনেদৰে কাটি লৈ পেলাই এনেদৰে দি দিছোঁ। ইয়াৰ ওপৰতো ধুনীয়াকৈ তেল সানি দিছোঁ অকণমান। এতিয়া মই ইয়াত বেটাৰটো ধুনীয়াকৈ দি দিম। অকণমান ডিজাইন কৰি দিম বুলি ভাবিছোঁ, সেইবাবে মই ফুড কালাৰ দি এইখিনি লৈ লৈছোঁ। এনেদৰে ওপৰত আকৌ ফুড কালাৰ দিয়া বেটাৰটো দিছোঁ। এনেদৰে দি গোটেইখিনি লেয়াৰ কৰি দিছোঁ। এনেদৰে দিলে কেকটো দেখিবলৈ ধুনীয়া হয়, আৰু কেকটো যেতিয়া কাটি পিচ কৰা যায় তাৰ পিছতো ধুনীয়া দেখিবলৈ হয়। সেইবাবে মই এনেদৰে বনাই বহুত বেছিয়ে ভাল পাওঁ। এয়া দেখিছেনে, এনেদৰে ডিজাইন কৰি দিছোঁ। এই দেখিবলৈ বহুত বেছিয়ে ধুনীয়া হয়। কেকটো হোৱাৰ পিছতো দেখাম বাৰু আপোনালোকক। এয়া চাওকচোন। আৰু ইয়াত মই কেৰাহীখন প্ৰিহিট কৰি লৈছিলোঁ, বালি দিছোঁ, ইয়াৰ ওপৰত ষ্টেণ্ডডাল দিছোঁ। আৰু এতিয়া কেক টিনটো ইয়াত দি ঢাকনিখন লগাই দিম। অকণমান সময়ৰ পিছত এয়া কেকটো ফুলি আহিছে। আৰু ইয়াত মই দিম এতিয়া ড্ৰাই ফ্ৰুইটছ। এয়া ড্ৰাই ফ্ৰুইটছ ৰেডি কৰি লৈছোঁ, দিম আৰু মই অকণমান দেৰিকৈ। আৰু এইফালে মই অকণমান ময়দা লৈছোঁ। ময়দাখিনি এতিয়া মই ভালদৰে মাৰি ল'ম। মই বনাম ইয়াৰ পৰা নিমকি আৰু খুৰমা কেইটামান বনাম বুলি ভাবিছোঁ। এয়া মায়ে কাটি দিছে মোক এনেদৰে। এইফালে মই এয়া ড্ৰাই ফ্ৰুটছখিনি ৰেডি কৰি আছোঁ কেকত দিবৰ বাবে। এইখিনি লৈ লৈছোঁ আৰু সৰু সৰুকৈ ধুনীয়াকৈ গোটেইখিনি কাটি ল'ম। এইখিনি কাটি লোৱা হৈ গ'ল। এয়া মই এতিয়া কেকটো দি দিম। এয়া ওপৰত ধুনীয়াকৈ দি দিছোঁ। আৰু ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পিছত কেকটো খাবলৈও বহুত বেছি সোৱাদ হয় আৰু দেখিবলৈ ধুনীয়া হয়। আৰু আনফালে মই কেৰাহীত অকণমান ৰিফাইন গৰম হ'বলৈ দিছোঁ। ইয়াত মই খুৰমাখিনি বনাই আছোঁ। এইফালে খুৰমাখিনিও ভাজি যাম। আৰু মই খুৰমা আপোনালোকে যিকোনো চেপতে বনাব পাৰে। মই দীঘলকৈ বনাইছোঁ আৰু সৰু সৰুকৈ বনাইছোঁ। আৰু খুৰমাৰ ৰেচিপি লাগে যদি আপোনালোকে কমেণ্ট কৰি জনাব। মই আজি দেখুওৱা নাই বাৰু গোটেইখিনি। আৰু নিমকিৰ ৰেচিপি মোৰ চেনেলত দিয়া আছে, চাই ল'ব পাৰে।
এইফালে মোৰ কেকটো ৰেডি হৈ গৈছে এইফালে নিমকিখিনি ভাজি আছো এয়া খুৰমা ৰেডি হৈ গ'ল গোটেইখিনি মোৰ এনেদৰে ৰেডি কৰি ললো এয়া অকমান ঠাণ্ডা হোৱাৰ পিছত টেমা এটাত ভৰাই থলে হৈ যাব আৰু এয়া কেকটো চাওকচোন কেকটো ভিতৰ ফালে মই যেনেকুৱা বিচাৰিছিলো তেনেকুৱা ডিজাইনে হৈছে এনেকুৱা ডিজাইন হলে দেখিবলৈ ধুনীয়া হয় খাবলৈও বহুত বেছি সোৱাদ হয় আৰু কেকটো চাওকচোন বহুত বেছি সফট হৈ গৈছে এয়া চাওকচোন কেকটো ইমান সফট হৈছে খাবলৈও বহুত বেছি সোৱাদ হৈছিলে আম্মাই ফালে সৰু সৰু পিচ কৰি আছে কেকটোৰ আজি মই আপোনালোকক লগ পাইছো পাছৰ দিনাখন যোৱাকালি আৰু ভিডিঅ'টো কন্টিনিউ কৰা নহল যেহেতু বজাৰত গৈছিলো বজাৰৰ পৰা আহি কামবোৰ কৰি একেবাৰে গাটো বহুত বেছিয়ে বেয়া লাগিল গতিকে ভিডিঅ'টো কন্টিনিউ কৰিব নোৱাৰিলো আজি হৈছে ৰবিবাৰ কাইলৈ সোমবাৰ কাইলৈ ঈদ গতিকে এই ভিডিঅ'টো আৰু বেছি দীঘল কৰি থাকিব নোৱাৰি গতিকে এই ভিডিঅ'টো মই ইমানতে শেষ কৰিম আৰু এই ভিডিঅ'টো যদি আপোনালোকে মোৰ ইউটিউব চেনেলত চাই আছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ এণ্ড আপোনালোকে মোৰ এই ভিডিঅ'টো ফেসবুক পেজত চাই আছে তেন্তে মোৰ পেজটো ফলো কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আজিলৈ আহিছো তেন্তে বাই বাই